ঈদ বিহু বুলি ক'লে আচলতে পিঠাৰ আয়োজন এবিধ দুবিধতে শেষ নহয়, বিবিধ পিঠাৰ আয়োজন চলে আচলতে চবৰে ঘৰতে। আৰু তেনেকৈ আমাৰ ঘৰতো আজি লৈছোঁ বৰা চাউলৰ এবিধ পিঠা। ৰাতিপুৱা সোনকালে উঠিয়ে বৰা চাউলৰ পিঠাগুড়ি খুন্দিবলৈ এনেকৈ লৈ লৈছোঁ আৰু মায়ে এনেকৈ চালি গৈ আছে আৰু আমি ঢেঁকী দি আছোঁ। আৰু ৰাতিপুৱা সোনকালে উঠিয়ে এইখিনি কাম কৰি ল'লে দিনটোলৈ কৰিব পাৰোঁ, ধুনীয়াকৈ বনাই থাকিব পৰা যায়। আৰু এইফালে পূৰা ভণ্টিয়ে পিঠা বনাই আছে, পাৰা হৈছেগৈ তাই। এইখিনি গোটেইখিনি তাই বনাইছে বোলে, কেইটামান মায়ে বনাই দিলে, বাকীখিনি তাই বনাইছে ন। আৰু এইফালে পূৰা ত্ৰিপাল চিপাল তৰি দিছোঁ, মানে ৰ'দ চ'দ পৰিব নালাগে, বতাহ আহিলে মানে এইটো পিঠা অকণ ফাটি যোৱা নিচিনা চান্স থাকে, সেইটো কাৰণে পূৰা ত্ৰিপাল তৰি দিছে, যাতে ৰ'দো নালাগে বতাহো নালাগে। ময়ো বনাম কেইটামান তাই বনোৱাৰ পাছত। দেচোন এটা দে ধুনীয়াকৈ, তাই ধুনীয়াকৈ বনাইছে দেই, এইকেইটা ধুনীয়াকৈ বনাই। আজি বনাই আছোঁ পূৰা নাৰিকল পিঠা, এইফালে বনাই গৈ আছে, ময়ো কাটি গৈ আছোঁ। আৰু এইফালে বা আহিছে সহায় কৰি দিবৰ কাৰণে আমাক, আৰু এইফালে জ্বলাই আছে পূৰা। আৰু মানে কি হয়, এইটো পিঠাটো অকণমান বেছি ওলাই থাকে, বহুত টাইম লাগে, সেইকাৰণে বাও আহিছে ধুনীয়াকৈ, তাই দলি গৈ আছে, আমি দুইজনীয়ে মানে কাটি গৈ আছোঁ। এইটো তাৰ এয়া কি হ'ল তোমাৰ, কি হ'ল? যোৱা এপাক মাৰি আহা গৈ, লগতে ঘূৰি আহিবা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ চবৰে? চ' ৱেলকাম বেক টু দ্য নিউ ভিডিঅ'। গুড মৰ্ণিং বুলি সেইটো কাৰণে কৈছোঁ, কাৰণ এতিয়া বাজিছে ঘড়ীত 2:30 বাজিছে। আৰু এতিয়া উঠিছোঁ আমি লাষ্টটো চেহেৰি খাবলৈ আজিৰ পৰা। আৰু এইখিনি টাইমত উঠি মানে চেহেৰি খাব নালাগে, কাৰণ কাইলৈ ঈদ। আৰু আজি মক্কাত যোৱাকালি দেখা গ'ল, আজি ঈদ হ'ব তাত। চ' ইয়াতে বেছি ভালো লাগি আছে, আৰু ৰমজান মাহ যাবগৈ, তাৰ কাৰণে আৱেগিক। সঁচাকৈ বেয়া লাগে, একমাহ যেতিয়া যিকোনো এটা বস্তু হেবিট হৈ যোৱাৰ নিচিনা হয়, তাৰ পাছত যেতিয়া শেষ হৈ যায় ন, তেতিয়া অকণ হ'লেও বেয়া লাগে। আৰু এইফালে উঠিছেহে মাত্ৰ। আৰু এতিয়া ভাত খাই লওঁগৈ, লাষ্টটো চেহেৰি। আৰু আজিৰ পৰা আৰু নালাগে এনেকৈ চেহেৰি খাব একদম। আকৌ অহা বছৰ পাওঁ নে নাপাওঁ ঠিক নাই, যদি জীয়াই থাকোঁ তেতিয়াহ'লে পাম নিশ্চয়। চ' ভাত খাই লওঁগৈ, তাৰপাছত লগ পাই আছোঁ বাৰু। ঈদৰ মেহেন্দি লাগি গ'ল হাতত, এটাই নিজে লৈছে দেই মেহেন্দি, তাইও আঁকিব জানে ধুনীয়াকৈ মেহেন্দি। ঈদৰ মেহেন্দি ল'লে তাই, আজি বোলে টাইম নাপাব। আৰু মানে আগদিনত লগালে মানে ৰং নধৰে যে, সেইটো কাৰণে তাই কালিয়ে লৈ ল'লে ৰাতি। কেনেকুৱা লাগিছে? ৰমজান মাহ যাবগৈ, দুখ লাগিছে নাই? চেহেৰি বিদায় আজি। আমাৰ মানে কি হয়, এটা চেহেৰি দল থাকে ন, চবৰে থাকে, চবৰে গাঁৱত থাকে। আমাৰো ওচৰত এটা চেহেৰি দল থাকে, গাঁৱৰ ডেকাবিলাকে আৰু চবে মিলি যেতিয়া চেহেৰি দিয়ে সদায় এইটো টাইমত। আৰু আজি মানে সিহঁতেও মানে আৱেগিক পূৰা কান্দে দোৱা চোৱা কৰি, গতিকে শুনিয়ে মানে দুখ লাগি যোৱা নিচিনা লাগি গৈছে। আৰু আজি মানে ইমানে বেদলাক হ'ল, সিহঁতে যাবও নোৱাৰিলে নেকি বৰষুণৰ কাৰণে। বহুত বৰষুণ পৰিছে আজি, 12টা বজাৰ পৰা বৰষুণ, সেইটো কাৰণে মাদ্ৰাছাতে থাকি দোৱা কৰিলে চাগৈ। সেয়াই আৰু আজিৰ পৰা শেষ, চেহেৰি বিদায়, ৰমজান বিদায়, চব বিদায়। অহা বছৰ আকৌ লগ পাম এনেকুৱা টাইমত। 6.5 hours later. ঘৰৰ চাফ চিকুণত লাগি আছোঁ পূৰা, মানে ঈদৰ আগদিনাও ৰেহাই নাই। ঈদৰ এসপ্তাহৰ আগৰ পৰা যিমানেই কাম নকৰোঁ কিয়, ঈদৰ আগদিনা মানে চাফাই অভিযান চলিবই সদায়, মানে প্ৰতিবাৰে হয়ে তেনেকুৱা। আৰু এতিয়া মানে এইবিলাক, আৰু এই ষ্টেণ্ডডাল মানে পূৰা চাফ চিকুণত লগাই দিছোঁ, সেইডালত এতিয়া এইবিলাক হেৰি কৰিব লাগিব, সজাব লাগিব। চাওঁ পাহিও আহিছে হেল্প কৰিব ন, তাই কামৰ মাজতে কাম উলিয়াব আহে, সেইবিলাক তাই সজাই থৈ দিছে। সেয়া আমাক বহি আছে, দেখিছে নাই? কাম বন নাই আৰু তাই। সেয়াই, এতিয়া কিবা কিবি বনাবও আছে, লাড়ু পিঠা সেইখিনি বনাম। তাৰপাছত আজি মৰিগাঁও যোৱাৰ কাম আছে ন, তাই কাপোৰ লোৱাই নাই, সেইটো কাৰণে তাই ল'ব বোলে। ৰেষ্ট নাই, ঈদৰ আগদিনাও ৰেষ্ট নাই। এতিয়া সেয়া শুই উঠিয়ে হ'ল 9:30 মানতে শুই উঠিলে, এতিয়া 10:30 বাজিল। কাম কৰিয়ে আছোঁ কণ্টিনিউ, মানে 4-5টা ৰুম এনেকুৱা লাগিছে, মানে এঘণ্টা লাগিছে যেন, আধা ঘণ্টা 1 ঘণ্টা এনেকৈ চাফা কৰিছোঁ। আগতে চাফা কৰাই আছে, এতিয়া মানে আকৌ এবাৰ
কাইলৈ ঈদ, এতিয়া ঈদ নহয় মানে চাফাই অভিযান নিচিনা হৈ গৈছে আৰু পূৰা কামতে ব্যস্ত। এতিয়া লাষ্ট এইখন মানে এবাৰ চাফ চিকুণ কৰি দিওঁ, চব শেষ আৰু চাফাই মাজতে এই বস্তুটো দেখাই দিছোঁ। এইখন মই কৰিছিলোঁ ক্লাছ 6তে, ৱাটাৰ কালাৰ যেতিয়া ফাৰ্ষ্ট শিকিছিলোঁ তেতিয়াই কৰিছিলোঁ এইটো। এতিয়াও থৈ দিছোঁ এনেকৈ গ্লাছ ফিট কৰি। এই আৰু আগৰ একদম মানে সৰুকালৰ আৰ্টবিলাক এতিয়াও থৈ দিছোঁ, কেতিয়াবা মানে মনত পৰিলে চাওঁ কেনেকুৱাকৈ কৰিছিলোঁ। সেইটো মচিব লাগিব। কিমান কাম কৰিছে দেখিছা, পাহিয়ে ন কিমান কাম কৰিছে। এইটো অমিতা, মাটিৰ অমিতা একদম আম্মাই বনাইছিলে। আমি যেতিয়া ক্লাছ 4 মানত আছিলোঁ তেতিয়া মানে স্কুলত এনেকৈ হাতৰ কাম দিব দিয়ে নহয়, তেতিয়া আম্মাই এনেকৈ বনাওঁতে এটা বনাই থৈছিলে ঘৰৰ কাৰণে, ঠাৰিডালো বনাইছিলে, সেইডাল মানে এৰি গ'লগৈ। কিন্তু এইটো ধুনীয়া হৈ আছে, এতিয়াও কালাৰ চালাৰ কৰি এনেকৈ সজাই থৈ দিওঁ। আৰু এইটো নেমু, এইটো ঘৰত বনোৱা নাই বাৰু, এইটো হেৰি জোনবিল মেলাৰ পৰা আনিছে। আৰু লগত আৰু এটা আছে, এইটো হৈছে কমলা, বেয়া হৈ গৈছেগৈ, মাটি একদম কালাৰটো এৰি গৈছেগৈ। এতিয়া ধুনীয়াকৈ ৰাখি থৈ দিছোঁ। এইটো মই হেৰিত থাকোঁতে, ক্লাছ 4 নে 5 থাকোঁতে মই গৈছিলোঁ, আৰ্টৰ কম্পিটিশ্যন এটা আছিলে মায়ঙত। তেতিয়া তাৰপৰা সোমাওঁতে ওলাওঁতে মানে জোনবিল মেলাত সোমাইছিলোঁ, তাৰপৰা এইটো লৈ আহিছিলোঁ। আৰু কিবা কিবি আছিলে, ভাঙিলে, মধুৰিআম এটা আছিলে, তাৰপিছত এনেকৈ কিবা কিবি এটা আছিলে। এইকেইটা ৰৈছেগৈ আৰু কোনোমতে, এইটো ভাঙি আছে মাজত, তথাপি মানে আঠা চাঠা দি জইন লগাই থৈ দিছোঁ। ভাল লাগে কিছুমান পুৰণা স্মৃতি এনেকৈ থৈ দিলে। আৰু এইবিলাক বস্তু মানে কি আৰু খেলা ধূলা বস্তু নহয়, সজাই থোৱা বস্তু, সেইটো কাৰণে থাকি যায় আৰু বহুত দিনলৈ। ঈদ বুলি দিছে হা, কামৰ মাজতে এয়া ৰোমান্টিক চলি আছে, ৰোমাঞ্চ চলি আছে পাহি আৰু মোৰ মাজত। নাপাহি ফুল ছিগি ছিগি মোক দি আছে। আঁঠু কাঢ়ি ল'ব লাগে যে সেইটোও জানে ন। হা, এইফালে বনি আছে তিলৰ লাড়ু, ভণ্টিয়ে বনাই আছে, ময়ো অকণমান হেল্প কৰি দিওঁ। এটা হৈছেগৈ যেন তেন, বহুত গৰম। এইয়া হৈ গ'ল তিলৰ লাড়ু, একদম সহজ। আৰু হাত পুৰি গৈছেগৈ, ৰঙা হৈ গৈছেগৈ হাত, মানে বহুত গৰমে গৰমে হেৰি কৰিব লাগে ন, লাডু বনাব লাগে। এইবোৰ বনাই থকাখিনি দেখুওৱা নাই আৰু, কাৰণ দুইখন হাত ইউজ হয়, মোবাইল ধৰিব নোৱাৰোঁ আৰু ষ্টেণ্ডো নাই থৈ দিবৰ কাৰণে, সেইটো কাৰণে এইয়া বনোৱা হোৱাৰ পিছত দেখাই দিছোঁ। কেনেকুৱা হৈছে জনাব দেই। একদম সৰু ডাঙৰ গোটেইকেইটা আছে। এইটো টিকলা, এইটো পাহিৰ কাৰণে। আৰু পাছতে এতিয়া বনোৱা হ'ব কি মুড়ি লাড়ু। ভণ্টিয়ে বনাব দেই, তাই বনাব। মই বাৰু গোটেইখিনি পেষ্টটো হোৱাৰ পাছত হেৰি কৰি দিম আৰু লাডু বনাম। তাই ধুনীয়াকৈ, আৰু সেইখিনি ভাজি লৈছে নাই, ভাজি লৈছে। এয়া গুড় পূৰা গৰম কৰি আছে। এয়া হ'বগৈ মুড়ি লাড়ু। কি হয় মুড়ি লাড়ুৱে হয় নে কি লাড়ু হয় ঠিক নাই। মুড়িটো বেছি হ'ল নেকি আকৌ। গৰমে গৰমে কৰিলেহে কৰা আৰু এইবাৰ নপৰে, এইবাৰ ঠাণ্ডা হৈ আছে। ধুনীয়া দোকান এখনো খুলিব পাৰিম, চাহ দোকান তিনিআলিত। ঈদৰ দিনাখনে দিম, ঈদৰ দিনাখনে চবেই আনিব খাবৰ কাৰণে। হা, ঈদৰ দোকান কি 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 ক'ত দোকান দিম, তিনিআলিত দোকান দিম, চবেই চাহ খাব আহিব। এইকেইটা লাড়ু সম্পূৰ্ণ গোল হোৱা নাই চাগে, সম্পূৰ্ণ গোল নহয়, মানে একদম পূৰা গৰমে গৰমে লাৰিব লাগে। এইকেইটা ঠাণ্ডাই হৈ গ'ল, এইটো কাৰণে লগে নালাগিল। এইকেইটা আৰু ৰোজা নাথাকা হয়তো নাই, এইকেইটা গ'লে হয়। এইকেইটা ৰোজাৰ কাৰণে বাচি আছে। আৰু যিয়ে নহওক কেনেকুৱা হৈছে এইকেইটাও জনাই দিব দেই কমেণ্টত। ভুল হৈছে যদিও ক'ব বনোৱা। আৰু এতিয়া যাব ওলাইছোঁ টাউনলৈ, মানে ভণ্টি ঈদৰ কাপোৰ লোৱাই নাই। আৰু এইকেইদিন মানে কি হয়, ইমান ৰ'দ দি আছে আৰু কামৰ পৰা মানে আজৰি পোৱাই নাই, সেইটো কাৰণে ভাবিছোঁ আজি যাওঁ আৰু মোৰো কিবা কিবি অকণ বজাৰ কৰিব আছে, সেইখিনি কৰি লৈ আহোঁ। আমি আহিছোঁ ফাৰ্ষ্ট ডি চি অফিচত আহিছোঁ কিবা এটা কামৰ কাৰণে।
ভণ্টি কিবা এটা কামৰ কাৰণে, মোৰ কাম নহয় দেই। আৰু কেম্পাছটো ইমান ভাল লাগে, ইয়াত ধুনীয়া ঠাণ্ডা হৈ আছে আৰু মানুহে নাই আজি। ঈদৰ আগদিনা ক'তনো মানুহ হ'ব। ধুনীয়া বতাহ, ঠাণ্ডা বতাহ মাৰি আছে। অৱশ্যে আমাৰ কামটো নহ'ল, DC অফিচ বন্ধ। ভাল লাগিছে একদম, কুলিৰ মাত, ধুনীয়া ফিৰফিৰীয়া বতাহ, থাকিমেই লাগিছে। কিন্তু উৰাই লৈ যাম। ঈদৰ আগদিনা কেতিয়াও বজাৰ কৰিব আহিব নালাগে, ইমানে বেছি ভিৰ দোকানত। বজাৰ কৰিলোঁ আৰু মানে কি সঁচা কথা, একদম ঈদৰ আগদিনা বজাৰ কৰিব আহিব নালাগে, ইমান দোকানত ভিৰ আৰু দাম চাম এৰি নিদিয়ে, যি মুখত আহে তাকে মানে কৈ দিয়ে দাম। আৰু সেয়াই এতিয়া উপায় নাই। 1টামান বজাত আহিছিলোঁ আমি, এতিয়া 2:30 বাজিলে। A few inches later. আজি লাষ্ট ইফতাৰ এইফালে পৰা এৰেঞ্জ কৰি ল'লোঁ গোটেইখিনি বস্তু। আৰু আজি আছে 47ত, 5টা 47ত আছে। আৰু এতিয়া বাজিছে 6:30 বাজিছে আৰু 35, 5:30 বাজিছে, 6:30 আহিছে। তাৰপিছত মানে কি আৰু আজি ইফতাৰ, লাষ্ট ইফতাৰ আজি পাৰ শেষ ন পাহি। ইফতাৰ বিদায়, চেহেৰি বিদায়, ৰমজানো বিদায়। গতিকে অজু কৰি আহোঁ আমি, তাৰপিছত চবেই একেলগে বহি যাম আৰু এয়া ধুনীয়াকৈ লাঞ্চ কৰি ল'লোঁ। লাইক কৰিব দিছে দেই পাহিয়ে। আৰু হ'ব। আৰু এনেকৈ বিদায় দিলোঁ আমিও ৰমজানৰ একদম শেষৰটো ৰোজা। চবেই একেলগে মিলি ইফতাৰ কৰিলোঁ। আৰু অহা বছৰ যদি ভালে থাকোঁ, কুশলে থাকোঁ, তেনেহ'লে আকৌ অহা বছৰ ৰাখিম। তেনেকৈয়ে দোৱা কৰিব সকলোৱে। আমি এতিয়া গৈ আছোঁ জোন চাবৰ কাৰণে। জোনটো দেখা পাওঁ নে নাপাওঁ ঠিক নাই ন পাহি। আৰু মানে পাহিকো থৈ আহোঁগৈ। ইফতাৰ কৰি ধুনীয়াকৈ ওলাই আহিছোঁ। আৰু এয়া দেখিছে নহয় বাটত, এয়া দেখা পোৱা যোৱা নাই বাৰু ইমান। ভাল লাগিছে লাইট চাইট, আমাৰ এইখিনিত আগতে লাইট জ্বলাই ন, এতিয়া নজ্বলোৱা হ'ল। ভাল লাগে তেনেকৈ, ঈদৰ ফিল এটা লাগি যায়গৈ পৰা। এয়া লাইট লগাই আছে, পূৰা ঈদৰ ফিল এটা লাগি গৈছে ন একদম। ফিলিং কেনেকুৱা? ঈদ লাগিছে নাই? হেৰি তোমালোকৰ টাউনত নালাগে, গাঁৱতে লাগে ঈদ হয়নে? এইফালে গেট আছে। ভিডিঅ'টো আজি ইমানখিনিতে সামৰি দিওঁ। নেক্সট ভিডিঅ'ত ঈদৰ ভিডিঅ' ধুনীয়াকৈ পাব। গতিকে ধুনীয়াকৈ চাই থাকিব মোৰ চেনেলটো। এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ঈদৰ ভিডিঅ' কাইলৈ কৰিম। কি কৰি দিব লাগে? ঈদ মুবাৰক বুলি কৈ দিয়া। বাই বাই। আৰু ঈদৰ আগদিনা যদি হাতত মেহেন্দি অকণমান নলওঁ বা নলগাওঁ, তেনেহ'লে সঁচাকৈ ঈদটো যেন আধৰুৱা হৈ থাকে, তেনেকুৱা দৰে লাগে। আৰু বা ননন কেইজনীও আহি লগাবৰ কাৰণে আহিলে মোৰ ওচৰত। আৰু ভিডিঅ'টো মই ইমানখিনিতে সামৰি দিলোঁ।